বন্ধুসকল, আমাৰ চেনেল চাৰ্মিং ক্ৰিয়েটৰ্ছলৈ আপোনাক সুস্বাগতম। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ হৰণৰ সম্পৰ্কে এটি পাঠ। প্ৰাথমিক বিদ্যালয়ৰ ৩য় আৰু ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে। লুনাৰ দেউতাকে বজাৰৰ পৰা অলপ চকলেট কিনি আনিলে। তাই গণনা কৰি চালে আৰু মুঠতে ৬টা চকলেট পালে। লুনাই চকলেটবোৰ বায়েক শেৱালি, তাই আৰু ভনীয়েক টিকুৰ মাজত ভগাই ল'বলৈ ঠিক কৰিলে। তাই ৩টা পাত্ৰ আনিলে আৰু পাত্ৰবোৰত প্ৰত্যেকৰে নাম লিখি ল'লে। তাই চকলেটবোৰ এটা এটাকৈ পাত্ৰ ৩টাত ভৰালে। এয়া চোৱাচোন। দেখিলানে? এতিয়া কোৱাচোন, প্ৰতিটো পাত্ৰতে কেইটাকৈ চকলেট সোমাল বাৰু? ছটা চকলেট সমানে ৩ ভাগ কৰিলে প্ৰতিটো ভাগত 2টাকৈ চকলেট পৰিব। এই সমানে ভাগ কৰা প্ৰক্ৰিয়াটোকে গণিতৰ ভাষাত হৰণ কৰা বুলি কোৱা হয়। আৰু এই হৰণক গাণিতিক চিনেৰে এনেদৰে লিখা হয়: ৬ হৰণ ৩ সমান ২। দেখিছানে তোমালোকে? এইবাৰ আমি আন এক ধৰণেৰে চকলেটবোৰ ভাগ কৰোঁ আহাচোন। লুনা, শেৱালি আৰু টিকুক প্ৰত্যেককে এবাৰত এটা চকলেট দিলে আমাক ৩টাকৈ চকলেট লাগিব। মুঠ ৬টাৰ পৰা ৩টা চকলেট আমি বিয়োগ কৰি চালোঁ। কেইটা থাকিলে বাৰু? ৩টা থাকিলে, হয়নে? এই ৩টাও এবাৰ বিয়োগ কৰি দিম। কেইটা থাকিব? এটাও নাথাকে। মুঠ ৬টা চকলেটৰ পৰা ৩টাকৈ চকলেটবোৰ বাদ দিলে আমি দুবাৰ মাত্ৰ বাদ দিব পাৰিম। এই ৬ৰ পৰা ৩ এবাৰ বাদ দিলোঁ, ৩ থাকিল। আকৌ এবাৰ বাদ দিলোঁ, দ্বিতীয়বাৰৰ কাৰণে ০ থাকিল। অৰ্থাৎ এইদৰে বাৰে বাৰে বিয়োগ কৰিও আমি ভাগ বা হৰণ কৰিব পাৰোঁ। তোমালোকে বুজিছানে বাৰু? এতিয়া আহাচোন আমি কেইটামান গৃহ কাৰ্য কৰি লওঁ। ঘৰত কৰিবা দেই। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে বাৰু জনাবলৈ কমেণ্ট কৰক, লগতে লাইক আৰু শ্বেয়াৰ কৰক। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। ধন্যবাদ, আকৌ লগ পাম।